হেল্ল' গাইজ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল এক্সকিউজ মি অসমলৈ। তো আজি আপোনালোকক দেখাবলৈ গৈ আছোঁ ঘৰৰ ভিতৰত কি কাম কৰিম, মানে ঘৰুৱা কিছুমান কাম কৰিম। তো আপোনালোকক দেখাবলৈ গৈ আছোঁ। আৰু যিসকল ভিউৱাৰ্ছে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব আৰু লগতে শ্বেয়াৰ কৰিব নাপাহৰিব, লাইক ডিছলাইক কমেণ্ট কৰি দিব। তো আজি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। পোনপ্ৰথমে দেখাইছোঁ আপোনালোকক মোৰ এইটো নতুন জোতাযোৰ আপোনালোকক আনবক্সিং কৰা নহ'ল যিহেতু। তো এনেকৈ দেখাই দিছোঁ আৰু লেতেৰাও হৈ আছে, পিন্ধিলোঁ। আৰু আপোনালোকে যদি কিনিব বিচাৰে ফ্লিপকাৰ্টত যাব, ধুনীয়াকৈ তাত গৈ চাৰ্চ মাৰি চাব ফৰ্মেল শ্ব' বুলি, চাওকচোন এবাৰ ওচৰৰ পৰা কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰি জনাব আপোনালোকে। আৰু যদি আপোনালোকে বিচাৰে এনেকুৱা ধৰণৰ জোতা ফ্লিপকাৰ্টত যাব আৰু ফ্লিপকাৰ্টত গৈ চাৰ্চ মাৰি চাব ফৰ্মেল শ্ব' বুলি। আৰু এনেকুৱা ডিজাইনৰ বুলিয়ে নহয়, চবৰে বেলেগ বেলেগ ডিজাইনৰ ওলাব জোতা। তো এনেকুৱা ডিজাইনৰ যদি পায় আপোনালোকে লৈ ল'ব। তো জোতাযোৰ কেনেকুৱা লাগিছে ক'ব, ভাল লাগিছে নে বেয়া লাগিছে কমেণ্ট কৰি ক'ব জনাব। গাইজ কেনেকুৱা লাগিছে মোৰ জোতাযোৰ চাই মেলাই, মানে যদি ভাল লাগিছে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাই দিব। আৰু কি ক'ম আৰু, ফ্লিপকাৰ্টৰ পৰা লৈছোঁ আৰু আনবক্সিং কৰাটো নহ'লে এনেকৈ দেখাই দিলোঁ আৰু পিন্ধিলোঁ কেইদিনমান। তো বলক মেইন টপিকটোলৈ আগবাঢ়োঁ। এখন বিচনা পাৰিব লাগিব এতিয়া, আৰু বিচনা চাদৰখন এইখন। বলক তেতিয়াহ'লে বিচনা চাদৰখন পাই লওঁগৈ। যদি জীবনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকিটি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা। যদি জোনবেলি তৰায়ো মুখ ঢাকে, যদি মুক্ত আকাশৰ ৰদেও নাহে, তথাপি বন্ধু মনোবল ৰাখিবা, তথাপি বন্ধু মনোবল ৰাখিবা, শেষত সকলো পাবা, শেষত সকলো পাবা। যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকিটি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা, পিছলৈ ঘূৰি নাচাবা। নানা রঙে ভরা আমার এই জীবন, সুখ দুঃখ করু আলিঙ্গন। নানা রঙে ভরা আমার এই জীবন, সুখ দুঃখ করু আলিঙ্গন। মরিচিকা খেদি হাহাকার করু আমি, মরিচিকা খেদি হাহাকার করু আমি, এই মরুভূতা জীবন, এই মরুভূতা জীবন। গাইজ এতিয়া এখন বিচনা পৰা হৈ গ'ল, আৰু এখন আছে সেইখন পাৰোঁগৈ। আৰু এখন আছে এইখন পাৰিব লাগিব এতিয়া। এইখন বিচনা চাদৰ ইয়াত পাৰিম বুলি ভাবিছোঁ।
এতিয়া চাহ একাপ আছে, চাহ একাপ খাই লওঁ। মানে চাহ কাপত নহয়, গিলাচত হয়। চাহ এগিলাচ আছে, চাহ এগিলাচ খাই লওঁ। খাই মেলাই ঘৰটো সাৰি দিওঁগৈ। গাইছ, এইটো হৈছে মোৰ ফেভৰেট লাল চাহ। আৰু এই লাল চাহটো খালে গেছ নহয়। মানে গাখীৰ চাহ খালে গেছ হৈ যায়, তো লাল চাহটো খালে গেছ নহয়, মূৰৰ বিষ ভাল কৰে। সেইকাৰণে মই লাল চাহ মোৰ মেইন। মজা! লাল চাহ একাপ পালে সঁচাকৈ ভাল লাগে মনটো। গাইজ, ফাইনেলি ঝাৰুটো লৈ ল'লোঁ এইটো, আৰু এতিয়া ঘৰটো সাৰি সাৰি কৰি থাকোঁ। ৱাও, ঘৰ সৰাই ইণ্টাৰেষ্টেই বেলেগ। সাৰিছোঁ আৰু এনেকৈ গৈ আছোঁ, সাৰি 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 সাৰি। তো ইফালে আমাৰ ঝাৰু গৈ আছে, ঝাৰু গৈ আছে, গৈ আছে, বাবা গৈ আছে, ঝাৰু গৈ আছে, গৈ আছে। কিমাননো মুখেৰে বকি থাকিব ভিডিঅ'টো এনেকৈ। তো এবাৰ মিউজিকেৰে যাওঁ বলক। ঘৰ চৰ মানে সাৰি মেলা শেষ হ'ল। তো এতিয়া মোৰ কাপোৰ মানে কেইটামান তিয়াই থোৱা আছে, ধোৱা নাই। তো এতিয়া সেইখিনি কাপোৰ মানে ৱাশ্বিং মেচিনত দি দিম। আৰু যিহেতু সেইদিনাখন বতাহ ধুমুহা হোৱাৰ ফলত গোটেই লাইন চাইনবোৰ মানে নহা হৈ গ'ল। ৰাতি গধূলি 4টামান বজাত আহিছে আৰু দুদিনকৈ লাইন নাছিলে। তো কামৰ পৰাও সময় পোৱা নাছিলোঁ। আজি যিহেতু অলপ সময় পাইছোঁ, তাকে মানে কাপোৰকেইটা ধুওঁগৈ আৰু বোলো। তো সেইখিনি কাপোৰ ধুব লাগিব, মই হাতে নুধুওঁ, ৱাশ্বিং মেচিনত ভৰাই দিম, মেচিনটো চলাই দিম। গাইজ, ফাইনেলি কাপোৰকেইটা ভৰালোঁ ৱাশ্বিং মেচিনত, ঢাকনটো মাৰিলোঁ। তাৰপিছত মেইন চুইচটো দিওঁ, আৰু ইয়াত টিপিব লাগিব 1 2 3। গাইজ, কাপোৰকেইটা ভৰালোঁ বাৰু মেচিনত। মেচিনটো নিজে নিজে চলি থাকিব। তো যেতিয়া মেচিনটো বন্ধ হৈ যাব, তেতিয়া শুকুৱাই দিম। এতিয়া গাইজ বেচিনটো চফা কৰিবলৈ আছে, মানে বেচিনটো বহুত লেতেৰা হৈ আছে, চফা কৰিব লাগিব এতিয়া। আৰু ইয়াত যদি মই হাৰপিক লগাওঁ, ইয়াত দাগ হৈ যাব, সেইকাৰণে মানে মই হাৰপিক নলগাওঁ। ইয়াত লগাম মই চাৰ্ফ। গাইজ, এনেকৈ যদি বেচিনটো লেতেৰা হৈ থাকে, তেতিয়াহ'লে বহুত মহ আৰু লগতে পোক চোক কিবাকিবি হৈ যাব পাৰে। তো সেইকাৰণে আমি বেচিনটো সদায় চফা কৰি থ'ব লাগে, লগতে কফৰ সোমাই থ'ব লাগে। কিন্তু মই কফৰ সোমোৱা নাই। তো এনেকৈ চফা কৰি আছোঁ। আৰু এইফালে চক কিমান লেতেৰা ওলাইছে।
আৰু এই পলিথিনটো লেতেৰা হৈ গৈছে লগতে ইছ মাই গড ইমান লেতেৰা এইফালে চক মাজি আছোঁ আৰু এইফালে মাজি গৈ আছোঁ লেতেৰাটো বহুত ওলাইছে আৰু এইফালে এইপিনে চক কিমান লেতেৰা ওলাইছে আৰু এটা কথা কওঁ যে ইয়াত হাৰপিক কেতিয়াবা দিব হাৰপিক দিলে দাগ হৈ যায় আৰু সেই দাগটো নাযায় বহুত দিনৰ মূৰত যায় সেইকাৰণে মই চাৰ্ফ ল'লোঁ আৰু চাৰ্ফেৰে চফা কৰিছোঁ চক চাৰ্ফ লৈ মানে চফা কৰিছোঁ আৰু চাৰ্ফত কি ধুনীয়া হৈ পৰিছে আৰু হাতখন ধুই ল'লোঁ এবাৰ হাতখন ধুই ফাইনেলি হৈ গ'ল চফা কৰা আৰু চফা কৰিলোঁ এতিয়া পলিথিনটো ধুওঁ আৰু চফাটো কৰা হৈ গ'ল অলৰেডি কি ধুনীয়া লাগিছে চিকচিকীয়া হৈ আছে আৰু এতিয়া কি কৰোঁ আৰু দিয়কহে এনেকৈ মাজি গৈ আছোঁ আৰু শেষেই হৈ গ'ল অলৰেডি আৰু এই বেচিনটোৰ দৰে আমাৰো মনটো কেতিয়াবা লেতেৰা হৈ থাকে এইটো মনটো অলপ চফা কৰি দিব লাগে একো নাই দিয়ক এনেকৈ ভিডিঅ'টো চাই থাকক গাইজ এতিয়া কাম চামবোৰ কৰি মেলি শেষ হ'ল বেচিনটো মানে চফা কৰি দিলোঁ তো ভিডিঅ'টো ইমানটা সামৰোঁ বুলি ভাবিছোঁ আৰু সামৰাৰ আগতে কৈ দিছোঁ যে যিসকলে আমাৰ ডিমৌৰ এই যে প্ৰেংক কৰে যে পৰমাদা তেওঁলোকৰ এটা মই ভিডিঅ' বনাইছোঁ ব্লগ বনাইছিলোঁ আৰু যিসকলে চোৱা নাই ডিছক্ৰিপশ্যনত লিংক আছে পাই যাব ভিডিঅ'টো চাই ল'ব আৰু লগতে ইনষ্টাগ্ৰামৰ লিংকছ দিয়া আছে ইনষ্টাগ্ৰামত ফ'ল' কৰি দিব তো আজি ভিডিঅ'টো টাটা আৰু বাই বাই